খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰ মাতটো শুনিছে নাই নাজানো আজি আমি আহিছোঁ আটাইবোৰ মুভি চাবলৈ আৰু মানুহ চাওক কিমান গাল সেয়া সেয়া আটাইবোৰ আহিছোঁ মুভি চাবলৈ বিক্ৰম বেদা চ' আমি চাওঁ আৰু আপোনালোককো কম কেনেকুৱা লাগে কি লাগে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আৰু নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ সকলোকে তুমি কিবা ক'বা নি মই কম কি আপোনালোকে চিনেমাখন চাব এবাৰ আৰে আমি চোৱাই নাইচোন চাইহে ক'ব পাৰিম এইটো আমি চাই লৈ ক'ম কোৱা অ'কে আমি চাই লৈ পিনি ক'ম আৰু গাইজ আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্ট কৰি জনাব দেই খবৰটো কেনেকুৱা কমেণ্ট আৰু কৰি গাইজ জনাব চেলেঞ্জ ভিডিঅ' বহুত বেছি জলদি কৰিম আমি বহুত বেছি জলদি কৰিম আমি বহুত দিন নাই কৰা ঠিক আছে তো ৰখি থাকক আমি একদম চিনেমা চাই লওঁ আপোনালোককো কম কেনেকুৱা লাগে চিনেমা চালোঁ তাৰপিছতে আহিলোঁ আমি অকণমান গাৰ্লছ পাৰ্টি কৰিবলৈ আমি আটাইকেইজনে আহিলোঁ অকণমান খাবলৈ এয়া ষ্টাৰ্টাৰ লৈছোঁ খাইছোঁ আটাই মিলি ভালকৈ আৰু আচলতে এবাৰ কি হ'ল পূজাত আমাৰ এনেকৈ হোটেলত খোৱা নহ'ল সেয়েহে ভাবিলোঁ পূজাৰ এদিনৰ পিছত হ'লেও এই তৃপ্তিটো আমি লৈ লওঁ ভালকৈ আটাইকেইজনে খালোঁ খাই বৈ ঘৰলৈ গ'লোঁ ষ্টাৰ্টাৰ খালোঁ এইখন আমি খাই আছোঁ চেণ্টাৰ পইণ্টত আৰু তিনিচুকীয়া চেণ্টাৰ পইণ্ট ইয়াতে প্লেটাৰ বুলি এটা ডিছ দিয়ে খুব ধুনীয়া সেই আটাই খালোঁ আৰু ফূৰ্তি ফাৰ্তা কৰি আজি হৈছে নেক্সট ডে আৰু এতিয়া মই গৈ আছোঁ দুলীয়াজান একজেক্টলি দুলীয়াজান নহয় দুলীয়াজান ভাদৈ পাঁচালিত মোৰ অকণমান কাম আছে সেয়া কিনো কাম মই আপোনালোকক গৈ ক'মগৈ বাৰু আৰু এয়া গৈ থাকোঁতে দুলীয়াজানৰ অভিমুখে যেতিয়া গৈ আছোঁ মাজতে বৰডুবি পায় তিনিচুকীয়াৰ পৰা দুলীয়াজান গৈ থাকোঁতে আৰু বৰডুবিত এয়া হৈছে আমাৰ মৰমৰ খুব শ্ৰদ্ধাৰ টিলিঙা মন্দিৰ ভাগ যিসকল তিনিচুকীয়া ডিব্ৰুগড় তেওঁলোকৰতো টিলিঙা মন্দিৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কিন্তু বাহিৰৰ মানুহো আহে বহুত লোক আহে টিলিঙা মন্দিৰ চাবলৈ বা দৰ্শন কৰিবলৈ কিন্তু আমাৰ বিশেষকৈ আমাৰ উজনি অসমৰ টিলিঙা মন্দিৰৰ প্ৰতি আমাৰ বেলেগ এটা বিশ্বাস আছে যিটো বিশ্বাস মোৰ আছে আৰু মোৰ লগতে মই ভাবোঁ আটাইৰে আছে আৰু এতিয়া গৈ মই য'লৈ গৈ আছিলোঁ সেই ঠাই পালোঁগৈ আৰু এয়া চাওক আজি একদম নতুন ৰূপত দেখিছে ন নতুন ৰূপ নহয় মাজে মাজে আপোনালোকে দেখে বাৰু মোক এনেকৈ আৰু কিয় মই এইবোৰ কৰিছোঁ সেয়াও চাগে অনুমান কৰিব পাৰিছেই নিশ্চয় অভিনয়ে হ'ব কিবা হয় মই শ্বৰ্ট ফিল্ম এখনৰ কাৰণে আহিছিলোঁ শ্বৰ্ট ফিল্মখন ক'ত কেনেকৈ কি হ'ব ক'ত চাব পাব সেয়া বাৰু মই লাহে লাহে কৈ থাকিম বহুত বেছি ভিডিঅ' কৰা হোৱা নাই যিহেতু মই ইয়াত কাম কৰিব আহিছোঁ এইটো মোৰ কাম হয় মই কাম কৰিব আহিছোঁ কামৰ মাজত মই বেমানি কৰি থকাটো ভাল নাপাওঁ সেইকাৰণে ভিডিঅ' বহুত বেছি লোৱা হোৱা নাই অকণমান সৰু সৰু ক্লিপ লৈ থৈছোঁ তাকে আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে বহি থকা যাব এনেকৈ লৈ নাথাকা যাব পেক আপ কৰিলোঁ আৰু বাকীখিনি ঘৰত কম ব'লক এনেকৈ কৰি লৈ যাওঁ ভালকৈ বুজাই ক'ব লাগিবতো হয় নাই তো ইমানখিনিতে শেষ হ'ল বহুত কষ্ট হয় এটা শ্বুট কৰোঁতে আৰু এই শ্বুটটোত মই এঘৰ মানুহ লগ পালোঁ এয়া বাহঁতক লগ পালোঁ সেয়া বৰমা আৰু এই ভাইটিকেইটা হৈছে আমাৰ টিম মেম্বাৰ্ছ তো এই বাইদেউহঁতে মোক বহুত মৰম কৰিলে তেওঁলোকৰ ঘৰত মই বহুত বেছি ভাল পালোঁ তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বেছি মৰম এই ভিডিঅ'টোৰ জৰিয়তে মই ইণ্টু বাহঁতলৈ বহুত বেছি মৰম যাচিছোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আজিলৈ আহিলোঁ বাই বাই